হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। মই একদম ভালে আছোঁ। আজি আমি তিনিওজনী ওলাই আহিলোঁ টাউনলৈ বুলি। কিবা কিবি সৰু সুৰা বজাৰ কৰিবলৈ আহিছিলে, সেইবাবে আমি তিনিওজনী আহিলোঁ। আহি এখন ৰেষ্টুৰেণ্টত বহি চাহ একাপ খাবলৈ বুলি ৰ'লোঁ। ৰেষ্টুৰেণ্টখন খুব ধুনীয়া আছিলে আৰু ভিউটো যে একদম কি ক'ম আৰু, খুব ধুনীয়া ভিউ। এয়া মা, মই বা আটাইকেইজনী ওলাই আহিলোঁ। ওচৰতে আছিলে স্মাৰ্ট বজাৰ, সেইকাৰণে স্মাৰ্ট বজাৰত সোমালোঁ কিবা কিবি বজাৰ কৰিবৰ কাৰণে। ফাইনেলি আমাৰ বজাৰ হ'ল ডান। শ্লিপ নকৰে তই শৰ্মাদা ক'ত গ'ল? শৰ্মাদাক বিচাৰি ফুৰিছোঁ গাড়ী ক'ত আছে বুলি। শৰ্মাদা আগে ভাগেই গুচি গ'ল। ভাল লাগিছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।